নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বাই ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মিউকেন জেল নামৰ এনাস্থেটিক এন্টাচিড জেলটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য কিছুমান এন্টাচিড জেল যেনে পলিক্ৰল জেল, সৰ্বাচিড জেল, ইফাচিড জেল এই জেলবোৰ অকল এন্টাচিড হিচাপত ব্যৱহাৰ কৰা হয়। কিন্তু যেটো মিউকেন জেল আছে এই জেলটো এনাস্থেটিক এন্টাচিড জেল হিচাপত ব্যৱহাৰ কৰা হয়। নাম্বাৰ 1 ই এন্টাচিড হিচাপত কাম কৰে, অৰ্থাৎ আমাৰ ষ্টমাক নাইবা পাকস্থলীত যিখিনি অতিৰিক্ত এচিড সিক্ৰেশ্যন হয় সেই এচিডখিনি নিউট্ৰেলাইজ কৰে। আৰু 2 নম্বৰ ই অতিৰিক্ত এচিডৰ ফলত পাকস্থলীত যদি সামান্য আলচাৰ বা ঘাৰ নিচিনা সৃষ্টি হয় এই আলচাৰ বা ঘাহিনীৰ কাৰণে যিখিনি সামান্য মৃদু এটা বিষ হয় এই বিষটো কমোৱাটো ই সহায় কৰে। সেয়েহে ইয়াক এনাস্থেটিক এন্টাচিড জেল বুলি কোৱা হয়। তাৰপিছত আহিছোঁ আমি ইয়াৰ কম্পজিশ্যনলৈকে। ইয়াত প্ৰধানকৈ 3টা কম্পজিশ্যন থাকে। এই কম্পজিশ্যন 3টা হ'ল নাম্বাৰ 1 অক্সিটিকেইন, নাম্বাৰ 2 এলুমিনিয়াম হাইড্ৰক্সাইড আৰু নাম্বাৰ 3 মেগনেছিয়াম হাইড্ৰক্সাইড। এই কম্পনেণ্টবোৰৰ ভিতৰত যেটো অক্সিটাকেইন আছে এই অক্সিটাকেইনে এনাস্থেটিকৰ কাম কৰে আৰু এলুমিনিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইডে এন্টাচিডৰ কাম কৰে। ইয়াৰ পিছত আহিছোঁ আমি মিউকেন জেলৰ ড'জৰ বিষয়ে, অৰ্থাৎ ইয়াক কিমান পৰিমাণে খাব লাগে, কেনেকৈ খাব লাগে আৰু কেতিয়া খাব লাগে। মিউকেন জেল কিমান খাব লাগে সেইটো নিৰ্ভৰ কৰে পেচেণ্টজন বা মানুহজনে কিমান পৰিমাণৰ গেষ্ট্ৰাইটিছত ভুগিছে। যদিহে সামান্য গেষ্ট্ৰাইটিছত ভুগিছে তেন্তে ইয়াক 5 ml কৈ দিনত 4 বাৰ ভাত খোৱাৰ বা আহাৰৰ 15 মিনিট আগত দিয়া হয়। আৰু যদিহে অতিৰিক্ত বা বহুত পৰিমাণৰ গেষ্ট্ৰাইটিছত ভুগিছে তেন্তে পেচেণ্টজনে ইয়াক 10 ml কৈ দিনত 4 বাৰ ল'ব পাৰে আৰু তেতিয়াও ইয়াক ভাত খোৱাৰ বা আহাৰৰ 15 মিনিট আগত দিয়া হয়। এতিয়া আহিছোঁ আমি মিউকেন জেলৰ সাইড এফেক্টৰ ওপৰত। এই মিউকেন জেলত যি এলুমিনিয়াম হাইড্ৰক্সাইড থাকে এই এলুমিনিয়াম হাইড্ৰক্সাইডে কনষ্টিপেশ্যন কৰে, অৰ্থাৎ ই শৌচ টান কৰে। আৰু ইয়াত থকা অন্য এটা উপাদান যেটো মেগনেছিয়াম হাইড্ৰক্সাইড, এই মেগনেছিয়াম হাইড্ৰক্সাইডে শৌচটো ঢিলা কৰে, অৰ্থাৎ ই ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মিউকেন জেলত থকা এলুমিনিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইডৰ যি সাইড ইফেক্ট আছে এটাই আনটোৰ সাইড ইফেক্টক কি কৰে, নিউট্ৰেলাইজ কৰে। সেয়েহে মিউকেন জেলৰ অতিপাত সিৰিয়াছ কোনো সাইড ইফেক্ট দেখিবলৈ পোৱা নাযায়। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব।